মই 85 পৰা মই পেপা বজাইছিলোঁ, কিন্তু দাঁত হৈ গ'ল আৰু আপোনাৰ দাঢ়ি মূৰ চব চিগিয়াত আহি গ'ল। নমস্কাৰ সকলোকে বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল আমাৰ জীৱন চেনেলৰ ফালৰ পৰা। আপোনালোকক বিশেষ এজন ব্যক্তিক লগ পালোঁ, যিজনে মানে পেপা বজাই বজাই বয়স পূৰা পেপা সুন্দৰকৈ বজাইছে। ইমান সুন্দৰকৈ পেপা বজোৱা আপোনাৰ কিমান দিন হ'ল পেপা বজোৱা? 1985 পৰা বজাইছোঁ। 1985 পৰা? 1985 পৰা। এতিয়াও কি সুন্দৰ পেপা বজাই দেখিছেনে আপোনালোকে? কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগিছে আপোনালোকৰ পেপা বাদনটো শুনি পেলাই। ঠিক আছে। মই 85 পৰা মই পেপা বজাইছিলোঁ, কিন্তু দাঁত হৈ গ'ল আৰু আপোনাৰ দাঢ়ি মূৰ চব চিগিয়াত আহি গ'ল। আজিকে বিহুৱানবিলাকে মোক মাতি থাকে, মই আহি আছোঁ। গতিকে এতিয়া মই টকাটো এতিয়া মিছ কৰিছে, তাৰমানে কেইদিনমানে মোলৈ বেছি গৈছিলে টকাটো, কিন্তু মই ধান মাৰি লৈ বেছি পিনে আকৌ টকাটো চাই মিছ হৈ আছে বাৰু। তাৰমানে আকৌ আচল মই বজাবলৈ আপোনাৰ চেষ্টা কৰি আছোঁ দেই। এই পেপা বজাই থকা ব্যক্তিজন আপোনালোকে চিনি পাইছেনে? তেওঁৰ নাম MN, আমি MN দা বুলি মাতোঁ। তেওঁ এতিয়াও কি সুন্দৰকৈ পেপা বজোৱাত ব্যস্ত দেখিছে, আৰু তেওঁ কিছুমান সাংঘাতিক কাম কৰে। তেনেকৈ আমাৰ ইয়াত চক পূজা পাতে বেংগলীসকলে, তেওঁ তাত নিজৰ পিঠিত বৰশী লগাই মানুহক আমোদ দিবলৈও চেষ্টা কৰে। বয়স হ'ল যদিও এতিয়াও তেওঁ পেপা বজোৱাত কিমান হেঁপাহ বিহুৰ প্ৰতি, সেয়াই অসমীয়া। বুলি নিমন্ত্ৰণ কৰিলে, বিহু বুলি আহিলোঁ, তাকে এতিয়া দিবলৈ দিলে ভাত খাবলৈ। সৰিয়হ খানা উলিয়াই থৈছে, এতিয়া মাংস দেখি লোভ লাগিছে নেকি আপোনালোকক? জনাবচোন। এতিয়া ভাত আমি খাব লৈছোঁ, আপোনালোকে চাই থাকক। আৰম্ভ কৰোঁ। ঠিক আছে, আমি ভাত খাব লৈছোঁ আমাৰ নাতি ঘৰত। এতিয়া আমি বন্ধুৱে মই নাতি ঘৰত ভাত খাওঁ, আৰু মাইকো আমাক দি আছে, আৰু আমাৰ ভাইও দি আছে। বিশেষ নিমন্ত্ৰণ কৰা মানুহজন সেইজন মুখৰ আগত
হয় এতিয়া বিহু বুলি ভাত এসাঁজ খাই খাবলৈ মই বান্ধি গুচি আছোঁ আমি হেৰি ক'লে কি উল্টা পুল্টা কৈছে বুলি লাষ্টত ক'লে 100 টকালৈ আহিলে 200 টকা 100 টকালৈ আহিলে পইচা 5,000 অনলাইন কৰ নহ'লে গুচি আহ মোক মন লাগে কাৰণ মই যাবলগীয়া হৈ আছে বহুত দূৰ যোৱাটো গাড়ী ফাইনেলি মই ঘৰ আহি পাই গ'লোহি বহাগ বিহুৰ আকৌ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনালোকলৈ সকলো কুশলে থাকক আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু মোৰ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব শেষত গুড নাইট